সদায় সত্যবান মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো এইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। তৰ্কতকৈ নীৰৱতাই ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলাই ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰখাই অকলে চলাই অনেক ভাল। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিব পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিয়ে আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ সজাবলৈ চেষ্টা কৰোঁতে আমাৰ জীৱনবোৰ পাৰ হৈ যায়। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক কিয়, মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা হয়, সেই কামটো সহজ হৈ পৰে। প্ৰতিটো শিক্ষা কিতাপৰ পোৱা নাযায়, কিছুমান শিক্ষা জীৱনৰ পৰা শিক্ষা পোৱা যায়। জীৱনে এটা সুযোগ সদায় দিয়ে, সেইটো আমি সৰল ভাষাত কাইলৈ বুলি কওঁ।